বিনালেখন অসমীয়া ছবি বুলি বা কথা ছবি বুলি কোনেও উপভোগ কৰিবলৈ অহা নাই। নিজৰ প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত জীৱন্ত ৰূপত চাবলৈ অসমৰ মানুহ ওলাই আহিছে আৰু আমিও সেইবাবেই আহিছোঁ। অসমৰ সাংস্কৃতিক বৰ্গৰ চহকী কৰাত আটাইতকৈ বেছি অৱদান থকা মানুহবোৰৰ যেতিয়া তালিকা প্ৰস্তুত কৰা হ'ব যাব, জুবিন গাৰ্গৰ নামটো অৱধাৰিতভাৱে খুব ওপৰত আহিব। গতিকে অসমৰ সাংস্কৃতিক জগততো তেখেতৰ শেষৰ অৱদান আছিলে ৰৈ ৰৈ বিনালে। ইয়াৰ পাছত কায়িকভাৱে তেখেত আমাৰ মাজত নালৈকে। গতিকে আমি সকলোকে এটা কথাই আহ্বান জনাইছোঁ যাতে এই ছবিখন উপভোগ কৰাৰ সময়ত জুবিন গাৰ্গ ডাঙৰীয়া পাইৰেচিৰ সম্পূৰ্ণ বিৰুদ্ধে আছিলে। পাইৰেচিৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ, সজাগতা সৃষ্টি কৰিবলৈ তেওঁ আৰম্ভণিৰ পৰাই যথেষ্ট সক্ৰিয় ভূমিকা লৈছিলে। আজিও দেখিছোঁ যে এই চলচ্চিত্ৰখনৰ কিছু অংশ মানুহে স্ক্ৰীণ ৰেকৰ্ড কৰি সামাজিক মাধ্যমত আপলোড কৰিছে। তেওঁলোকৰ কাৰণে দুটামান ভিউৱাৰ্ছ বাঢ়িব, দুটামান লাইক কমেণ্ট বাঢ়িব বা মনিটাইজেশ্যন থাকিলে 2 পইচা বেছিকৈ পাব, কিন্তু জুবিন গাৰ্গৰ আত্মাটোৱে কষ্ট পাব। সেই কামটো নকৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আৰু সকলোৱে চলচ্চিত্ৰখন উপভোগ কৰিবলৈ বিচাৰিছে। অভূতপূৰ্ব এটা পৰিৱেশ, আগতে কেতিয়াও নোহোৱাকৈ পুৱতি নিশা দৰ্শনী আৰম্ভ হৈছে। আৰু জুবিন গাৰ্গৰ যিটো সপোন আছিল, যিটো সপোন লৈ মুম্বাইৰ পৰা ঘূৰি আহিছিল যে অসমৰ চলচ্চিত্ৰ উদ্যোগটোক বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰিব লাগে, আজিৰ কিন্তু সেই মাইলৰ খুঁটিটো। 1935 চনত ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ জন্ম দি যিটো যাত্ৰা আৰম্ভ কৰিছিলে, তাৰ পাছত মৃতপ্ৰায় হৈ যোৱা উদ্যোগটো পুনৰুজ্জীৱিত কৰিবৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়াই যি অহোপুৰুষাৰ্থ কৰিছিলে, তাৰ আটাইতকৈ সাৰ্থক দিনটোৱে আজিৰ দিনটোত যদি আমি তেখেতক কায়িকভাৱে আমাৰ মাজত পালোহেঁতেন, তেতিয়াহ'লে ইয়াৰ উৎসাহ দুগুণে চৰিলহেঁতেন। মানুহ কান্দি কান্দি ওলাই অহাৰ পৰিৱৰ্তে তেখেতক সাৱটি ধৰি মানুহে অভিনন্দন জনালেহেঁতেন। কিন্তু এই চলচ্চিত্ৰখন সকলোৱে চাব বিচাৰে। প্ৰথম দৰ্শনীৰ টিকেট পোৱা নাই কোনোবাই, 2 দিন 3 দিন এমাহ পাছত হ'লেও চাব। গতিকে প্ৰথম চোৱাৰ সুযোগ পোৱাসকলে নিজৰ ফেচবুক ফলোৱাৰ্ছ বঢ়োৱাৰ তাৰণাত কোনো কাৰণত যাতে এইখনৰ স্ক্ৰীণ ৰেকৰ্ড কৰি আপলোড নকৰে, তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। আৰু একে সময়তে পুনৰ কৈছোঁ, আজিৰ পৰা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কৰি থকা সংগ্ৰামখনেও নতুন মাত্ৰা পাব। জুবিন গাৰ্গক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত জীৱন্তভাৱে চোৱাৰ পাছত সেই মানুহজন যে আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেই সুখটোৱে আমাক অধিক বিন্ধিব, অধিক খুন্দিব। গতিকে ন্যায়ৰ সংগ্ৰামখনো শক্তিশালী হ'ব। পুনৰ কৈছোঁ, সকলোৱে এই চিনেমাখন চাওক আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিখন সংগ্ৰাম চলি আছে, সেই সংগ্ৰাম চলি থাকিব। প্ৰাণৰ শিল্পীগৰাকী ন্যায় পাব লাগিব।